মৌলিক অধিকাৰ কি তাৰ বাবে চাবা, যি অধিকাৰসমূহ এখন লিখিত সংবিধানৰ দ্বাৰা নিশ্চিত কৰি দিয়া হয়, যাক সাধাৰণ আইন প্ৰণয়ন প্ৰণালীৰে সংশোধন কৰিব নোৱাৰি, যাক কাৰ্যপালিকাই নিজ খেয়ালখুচি মতে ৰদ কৰিব বা বহাটোটা কৰিব নোৱাৰে, সেইবোৰকেই মৌলিক অধিকাৰ বোলা হয়। বৰ্তমান গণতন্ত্ৰৰ যুগত সাধাৰণ অধিকাৰতকৈ মৌলিক অধিকাৰহে অধিক গুৰুত্বপূৰ্ণ। মৌলিক অধিকাৰৰ আৱশ্যকতা কি? মৌলিক অধিকাৰৰ আৱশ্যকতা অনস্বীকাৰ্য। প্ৰথমতে, মৌলিক অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ হ'ব নোৱাৰে। দ্বিতীয়তে, কেতিয়াবা গণপ্ৰতিনিধিসকলে নিজৰ দায়বদ্ধতাৰ কথা পাহৰি গৈ নিজ স্বাৰ্থ পূৰণৰ বাবে জনস্বাৰ্থ বিৰোধী কাম কৰিব পাৰে। তেনে ক্ষেত্ৰত নাগৰিকে মৌলিক অধিকাৰৰ ওপৰত ভেজা দি এনে প্ৰতিনিধিসকলক নিয়ন্ত্ৰিত কৰি নিজ স্বাধীনতা অক্ষুণ্ণ ৰাখিব পাৰে। তৃতীয়তে, মৌলিক অধিকাৰৰ বলতেই নাগৰিকে চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে। তাৰ দ্বাৰা নাগৰিকে নিজৰ স্বাধীনতা অটুট ৰাখিব পাৰে। চতুৰ্থতে, দেশৰ প্ৰকৃতি সম্বন্ধে জনাত ৰাষ্ট্ৰপ্ৰদত্ত মৌলিক অধিকাৰবোৰে সহায় কৰে। ধনতান্ত্ৰিক ৰাষ্ট্ৰ আৰু সমাজবাদী ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত মৌলিক অধিকাৰবোৰ একে প্ৰকৃতিৰ নহয়। সেইদৰে উদাৰপন্থী আৰু ৰক্ষণশীল ৰাষ্ট্ৰৰ মৌলিক অধিকাৰৰ প্ৰকৃতিও একে নহয়। পঞ্চমতে, মৌলিক অধিকাৰ যিহেতু লিখিত সংবিধানৰ দ্বাৰা স্বীকৃত আৰু নিশ্চিত, গতিকে কোনো চৰকাৰে তাক সহজে খৰ্ব কৰিব বা নাইকিয়া কৰিব নোৱাৰে। তেনে কৰিবলৈ গ'লে নাগৰিকে ন্যায়ালয়ৰ কাষ চাপিব, কাৰণ মৌলিক অধিকাৰসমূহ ন্যায়ালয়ৰ বিচাৰযোগ্য। ষষ্ঠতে, মৌলিক অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য যেনে জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সংস্কৃতি, নাৰী পুৰুষৰ প্ৰশ্ৰয় দিয়া নহয়। ফলত সকলোৱে সমানে উপভোগ কৰি একতাৰ বন্ধনত আবদ্ধ হ'বৰ সুযোগ লাভ কৰে। নেক্সট টপিক, মৌলিক অধিকাৰৰ বৈশিষ্ট্য। কেৰেক্টাৰিষ্টিক্স অফ ফাণ্ডামেণ্টেল ৰাইটছ। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰসমূহৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হৈছে। প্ৰথমতে, বাদযোগ্য। ভাৰতবৰ্ষৰ মৌলিক অধিকাৰসমূহ বাদযোগ্য, অৰ্থাৎ কোনো ব্যক্তি নাইবা সংস্থা নাইবা চৰকাৰে মৌলিক অধিকাৰৰ ওপৰত অযথা হস্তক্ষেপ কৰিলে আক্ৰান্ত ব্যক্তিয়ে ন্যায়ালয়ৰ সহায় ল'ব পাৰে। দ্বিতীয়তে, চৰম নহয়। ভাৰতবৰ্ষৰ সংবিধানত উল্লিখিত মৌলিক অধিকাৰসমূহ চৰম নহয়। ইয়াৰ কিছুমান সীমাবদ্ধতা আছে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে কেতিয়াবা মৌলিক অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিবলগীয়া হয়। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে মৌলিক অধিকাৰ সাময়িকভাৱে কৰ্তন হ'ব পাৰে। তৃতীয়তে, অধিকাৰসমূহ মূলতঃ আইনগত আৰু ৰাজনৈতিক, কিন্তু অৰ্থনৈতিক নহয়। ভাৰতৰ সংবিধানত সংযোজিত মৌলিক অধিকাৰসমূহ মূলতঃ ৰাজনৈতিক আৰু আইনগত আৰু আংশিকভাৱে সামাজিক। অৰ্থনৈতিক অধিকাৰৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা হোৱা নাই। চতুৰ্থতে, মৌলিক অধিকাৰসমূহ একেৰাহে ঋণাত্মক আৰু ধনাত্মক। কিছুমান মৌলিক অধিকাৰ ৰাষ্ট্ৰৰ প্ৰতি নিষেধাজ্ঞামূলক, ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰে, যেনে আইনৰ দৃষ্টিত সমতাৰ অধিকাৰ, ৰাষ্ট্ৰৰ দ্বাৰা নাগৰিকসকলৰ প্ৰতি ধৰ্ম, বৰ্ণ, স্ত্ৰী-পুৰুষ হিচাপে বৈষম্যমূলক আচৰণ নকৰা, আৰু চৰকাৰী শিক্ষানুষ্ঠানসমূহত ধৰ্ম সম্বন্ধীয় শিক্ষা নিদিয়া ইত্যাদি। আনহাতে কিছুমান অধিকাৰ ধনাত্মক ধৰ্মী। এইবোৰে
নাগৰিকক প্ৰত্যক্ষ সুযোগ সুবিধা প্ৰদান কৰে, যেনে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আদি। 5 নম্বৰ, মৌলিক অধিকাৰত সাৰ্বিক ন্যায়ৰ প্ৰতিফলন হোৱা নাই। সংবিধানৰ প্ৰস্তাৱনাত আৰু 38 নং ধাৰাত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় বিচাৰৰ আদৰ্শ ৰূপায়ণৰ উল্লেখ কৰা হৈছে, কিন্তু মৌলিক অধিকাৰত মূলতঃ ৰাজনৈতিক ন্যায় বিচাৰৰ প্ৰতিফলন ঘটাত সাৰ্বিক ন্যায়ৰ প্ৰকাশ হোৱা নাই। 6ঠতে, স্বাভাৱিক অধিকাৰ উপভোগৰ ব্যৱস্থা নাই। ভাৰতীয় সংবিধান মতে ভাৰতীয় নাগৰিকৰ স্বাভাৱিক অধিকাৰ উপভোগৰ ব্যৱস্থা নাই। ফলত ভাৰতীয় নাগৰিকে সংবিধানে প্ৰদান কৰা অধিকাৰৰ সুৰক্ষাৰ বাহিৰে আন অধিকাৰৰ সুৰক্ষাৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে। 7মতে, মৌলিক অধিকাৰসমূহ সংখ্যালঘুৰ ৰক্ষা কৱচ। সংবিধানে প্ৰদান কৰা অধিকাৰসমূহে সংখ্যালঘুৰ ৰক্ষা কৱচ হিচাপেও কাম কৰে। ধৰ্ম, বৰ্ণ, নাৰী, পুৰুষ, ভাষা, কৃষ্টি ইত্যাদি সংখ্যালঘুৰ স্বাৰ্থ মৌলিক অধিকাৰ কিছুমানে নিশ্চিত কৰি দিছে। অনুসূচিত জাতি, জনজাতি আৰু এংলো ইণ্ডিয়ানসকলৰ কাৰণে সুযোগ সুবিধা দিয়া হৈছে। 8মতে, কিছুমান অধিকাৰ নাগৰিক অনাগৰিক উভয়ে উপভোগ কৰে। সংবিধানত উল্লিখিত কিছুমান অধিকাৰ কেৱল ভাৰতীয় নাগৰিকেহে উপভোগ কৰিব পাৰে আৰু আন কিছুমান অধিকাৰ নাগৰিকৰ বাহিৰে বিদেশীয়েও উপভোগ কৰিব পাৰে। স্বাধীনতাৰ অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে, আনহাতে ধৰ্মীয় অধিকাৰ সকলোৱে উপভোগ কৰিব পাৰে। 9মতে, অধিকাৰসমূহ অসাম্প্ৰদায়িক। ভাৰতীয় নাগৰিকক প্ৰদান কৰা অধিকাৰসমূহ সম্পূৰ্ণৰূপে অসাম্প্ৰদায়িক। সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 16 আৰু 25 নং অনুচ্ছেদৰ পৰা 28 নং আৰু 326 নং ধাৰাত এই কথা অতি স্পষ্টভাৱে প্ৰকাশ পাইছে। অধিকাৰসমূহৰ মাধ্যমেৰে কোনো বিশেষ ধৰ্ম আৰু সম্প্ৰদায়ৰ অনুকূলত বৈষম্যমূলক আচৰণৰ ব্যৱস্থা ৰখা হোৱা নাই। 10মতে, মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি। ভাৰতীয় সংবিধানত উল্লিখিত মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰি। এই লৈ বিভিন্ন সময়ত বিভিন্ন মামলাত বাকবিতণ্ডা হ'লেও সংবিধানৰ 42তম সংশোধনী আইনে ভাৰতৰ সংসদক মৌলিক ক্ষমতা প্ৰদান কৰিছে। একাদশ মতে, মৌলিক অধিকাৰ সংবিধানৰ অভিন্ন অংশ। মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ। অধিকাৰ সংশোধন কৰিলেও সংবিধানৰ পৰা এইবোৰক নাইকিয়া কৰিব নোৱাৰি। মৌলিক অধিকাৰ সংবিধানৰ মূল গাঁথনিৰ অন্তৰ্ভুক্ত। দ্বাদশ মতে, জৰুৰী অৱস্থাত মৌলিক অধিকাৰ বলৱৎযোগ্য নহয়। জৰুৰী অৱস্থা ঘোষণা কৰিলে মৌলিক অধিকাৰ ভোগ কৰাত বাধা আৰোপ হ'ব পাৰে। এনে অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ কাৰ্যকৰণৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিলেও ন্যায়ালয়ে নাগৰিকক সুৰক্ষা দিব নোৱাৰে। ত্ৰয়োদশ মতে, সাধাৰণ অৱস্থাত অধিকাৰ সংকোচন। সাধাৰণ অৱস্থাতো নাগৰিকে মৌলিক অধিকাৰ উপভোগৰ পৰা বঞ্চিত হ'ব পাৰে। সংসদে গ্ৰহণ কৰা নিৱৰ্তনমূলক আটক আইন, ভাৰত ৰক্ষা আইন, আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা আইন, জাতীয় নিৰাপত্তা আইন আদিৰ মাধ্যমেৰে চৰকাৰে নাগৰিকৰ মৌলিক অধিকাৰ সাময়িকভাৱে হ'লেও ক্ষুণ্ণ কৰিব পাৰে। ভাৰতৰ সংবিধানত থকা মৌলিক অধিকাৰসমূহ। ভাৰতৰ সংবিধানৰ 3য় ভাগত
12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদসমূহত মৌলিক অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। সংবিধান প্ৰণেতাসকলে 7টা মৌলিক অধিকাৰ সংযোজন কৰিছিল। সেইসমূহ হ'ল: প্ৰথমতে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। 1978 চনত 44তম সংবিধান সংশোধন অধিনিয়ম অনুযায়ী মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক অপসাৰণ কৰা হৈছে। গতিকে বৰ্তমান মৌলিক অধিকাৰৰ সংখ্যা হ'ল 6। সমতাৰ অধিকাৰ। নাগৰিকৰ সমতাৰ অধিকাৰসমূহ বা জনসাধাৰণৰ সমতাৰ অধিকাৰসমূহ সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে আছে। 14 নং অনুচ্ছেদ অনুযায়ী চৰকাৰে ভাৰতৰ কোনো ব্যক্তিকে বিধিৰ সম অধিকাৰৰ পৰা বা বিধিৰ সম সংৰক্ষণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। 15 নং অনুচ্ছেদ অনুযায়ী চৰকাৰে কেৱল ধৰ্ম, জাতি, বৰ্ণ, লিংগ, জন্মস্থান আদিৰ গইনা লৈ কোনো ক্ষেত্ৰতে কোনো ধৰণৰ বিভেদৰ সৃষ্টি কৰিব নোৱাৰিব। দোকান পোহাৰ, সামূহিক ভোজনালয়, ৰাজহুৱা আমোদ প্ৰমোদৰ স্থানত প্ৰৱেশ, ৰাজহুৱা পুখুৰী, কুঁৱা, গা ধোৱা ঘাট, বাট পথ আদিৰ ব্যৱহাৰত চৰকাৰে কোনো ধৰণৰ বৈষম্যমূলক নীতি গ্ৰহণ কৰিব নোৱাৰিব। 16 নং অনুচ্ছেদ অনুযায়ী চৰকাৰৰ অধীনৰ চাকৰি পদত নিয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰে সুযোগৰ সমতা থাকিব। এই ক্ষেত্ৰতো কোনো কাৰণত কোনো ধৰণৰ বৈষম্যমূলক নীতি গ্ৰহণ কৰিব নোৱাৰিব। কোনো পিছপৰা শ্ৰেণীৰ লোকে কোনো সেৱাত আনুপাতিক প্ৰতিনিধিত্ব নাপালে তাৰ ব্যৱস্থা কৰিব লাগিব বিশেষভাৱে সংৰক্ষণৰ দ্বাৰা। চৰকাৰে কোনো বিশেষ ধৰ্মৰ বা ধৰ্মাৱলম্বী ব্যক্তিৰ প্ৰতি বিশেষ সুযোগৰ ব্যৱস্থা কৰিব নোৱাৰিব। 17 নং অনুচ্ছেদ অনুযায়ী অস্পৃশ্যতা বিলোপ কৰিব লাগিব আৰু অস্পৃশ্যতাৰ পৰা উদ্ভৱ হোৱা যিকোনো নিৰ্যোগ্যতাৰ প্ৰয়োগ বিধিমতে দণ্ডনীয় অপৰাধ হ'ব। 18 নং অনুচ্ছেদ অনুযায়ী বা সৈনিক বিদ্যায়তনিক উপাধিৰ বাহিৰে চৰকাৰে অইন কোনো উপাধি প্ৰদান নকৰিব। কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা কোনো ভাৰতীয়ই কোনো উপাধি গ্ৰহণ নকৰিব। স্বাধীনতাৰ অধিকাৰ। সংবিধানত 19ৰ পৰা 22 অনুচ্ছেদলৈকে স্বাধীনতাৰ অধিকাৰৰ কথা কোৱা হৈছে। 19 অনুচ্ছেদ অনুযায়ী সকলো নাগৰিকে বাক অভিব্যক্তিৰ শান্তিপূৰ্ণভাৱে আৰু অস্ত্ৰবিহীনভাৱে গোট খোৱাৰ, সংস্থা বা সংঘ গঠন কৰাৰ, ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত অবাধে চলাচল কৰাৰ, ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো অংশত থকা মেলা কৰাৰ, যিকোনো বৃত্তি বা যিকোনো উপজীৱিকা, বেহা বেপাৰ বা কাৰবাৰ চলোৱাৰ স্বাধীনতা উপভোগ কৰিব পাৰিব। 20 নং অনুচ্ছেদ অনুযায়ী অপৰাধ প্ৰমাণিত নোহোৱাকৈ কোনো ব্যক্তিক দোষী সাব্যস্ত কৰি শাস্তি বিহিব নোৱাৰিব। কোনো অভিযুক্ত ব্যক্তিক নিজৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰাবও নোৱাৰিব। 21 নং অনুচ্ছেদ অনুযায়ী বিধিৰ দ্বাৰা স্থাপিত কোনো প্ৰক্ৰিয়াৰ বাহিৰে কোনো ব্যক্তি জীৱন আৰু ব্যক্তি স্বাধীনতাৰ পৰা বঞ্চিত হ'ব নোৱাৰিব। 22 নং অনুচ্ছেদ অনুযায়ী বন্দীকৃত কোনো ব্যক্তিক বন্দীকৰণৰ কাৰণ নজনোৱাকৈ অধিক কাল আটক কৰি ৰাখিব নোৱাৰিব। এনে বন্দীকৰণৰ পৰা 24 ঘণ্টা কালৰ ভিতৰত বন্দীক কোনো দণ্ডাধিকাৰীৰ আদালতত হাজিৰ কৰাব লাগিব। এনে বন্দীকৃত দণ্ডাধিকাৰীৰ প্ৰাধিকাৰ বিনা 24 ঘণ্টাতকৈ বেছি সময়কাল হাজোতত আবদ্ধ কৰিব নোৱাৰিব। শোষণৰ বিৰুদ্ধে অধিকাৰ। সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰৰ উল্লেখ আছে। 23 নং অনুচ্ছেদ অনুযায়ী মানুহ ক্ৰয় বিক্ৰয়, বেতন নিদিয়াকৈ কামত নিয়োগ কৰা বা এনেধৰণৰ বলপূৰ্বক শ্ৰম আদায় কৰা দণ্ডনীয় হ'ব।
আৰু কোৱা হৈছে যে চৰকাৰে জাতি ধৰ্ম বৰ্ণ বা শ্ৰেণী নিৰ্বিশেষে সকলো ব্যক্তিকে বাধ্যতামূলকভাৱে কোনো কামত নিযুক্ত কৰিব পাৰে। ২৪ নং অনুচ্ছেদ অনুযায়ী ১৪ বছৰৰ কম বয়সৰ কোনো ল'ৰা ছোৱালীক কোনো কাৰখানা বা খনিৰ চাকৰিত নাইবা আন কোনো সংকটজনক চাকৰিত নিযুক্ত কৰিব নোৱাৰিব। ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সংবিধানত ২৫ৰ পৰা ২৮ নং অনুচ্ছেদলৈ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ কথা কোৱা হৈছে। ২৫ নং অনুচ্ছেদ অনুযায়ী প্ৰত্যেক নাগৰিকে নিজ নিজ বিবেক আৰু বিশ্বাস অনুসৰি কোনো ধৰ্মমত গ্ৰহণ আৰু ধৰ্মীয় আচাৰ অনুষ্ঠান পালন আৰু নিজ নিজ ধৰ্ম প্ৰচাৰৰ স্বাধীনতা উপভোগ কৰিব। ২৬ নং অনুচ্ছেদ অনুযায়ী সামূহিক শৃংখলা সদাচাৰ আৰু স্বাস্থ্যৰ সাপেক্ষে ধৰ্মীয় প্ৰয়োজনৰ খাতিৰত প্ৰতিষ্ঠান স্থাপন কৰিবলৈ ধৰ্মৰ বিষয়ত নিজৰ কাৰ্য পৰিচালনা কৰিবলৈ অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি লাভ কৰিবলৈ আৰু তাৰ মালিকীস্বত্ব লাভ কৰিবলৈ আৰু বিধি অনুযায়ী এনে সম্পত্তিৰ প্ৰশাসন কৰিবলৈ প্ৰত্যেক ধৰ্ম সম্প্ৰদায়ৰে অধিকাৰ থাকিব। ২৭ নং অনুচ্ছেদ অনুযায়ী কোনো বিশেষ ধৰ্মৰ উন্নতিৰ অৰ্থে নাগৰিকৰ পৰা জোৰ কৰি কৰ আদায় কৰিবলৈ বা নাগৰিকক কৰ সোধাবলৈ বাধ্য কৰিব নোৱাৰিব। ২৮ নং অনুচ্ছেদ অনুযায়ী চৰকাৰৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানতে ধৰ্মীয় শিক্ষা দিব নোৱাৰিব। সংস্কৃতি আৰু শিক্ষা সম্পৰ্কীয় অধিকাৰ সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত সংস্কৃতি আৰু শিক্ষা সম্পৰ্কীয় অধিকাৰৰ উল্লেখ আছে। ২৯ নং অনুচ্ছেদ অনুযায়ী সুকীয়া ভাষা লিপি বা সংস্কৃতি থকা সকলো নাগৰিকৰে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো অংশতে সেইবোৰ সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব। চৰকাৰৰ দ্বাৰা বা পৃষ্ঠপোষকতাত পৰিচালিত কোনো শিক্ষা প্ৰতিষ্ঠানতে ধৰ্ম জাতি বৰ্ণ ভাষা বা তাৰ যিকোনো এটাৰ ভিত্তিত কোনো ব্যক্তিক ভৰ্তিৰ পৰা বঞ্চিত কৰিব পৰা নাযাব। ৩০ নং অনুচ্ছেদ অনুযায়ী ধৰ্মৰ ভিত্তিতেই হওক বা ভাষাৰ ভিত্তিতেই হওক সকলো সংখ্যালঘু সম্প্ৰদায়ৰে নিজৰ মতে শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু প্ৰশাসন কৰাৰ অধিকাৰ থাকিব। চৰকাৰে শিক্ষা প্ৰতিষ্ঠানসমূহলৈ সাহায্য আগবঢ়াওঁতে কোনো ভাষাগত বা ধৰ্মগত সংখ্যালঘু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত অনুষ্ঠানৰ প্ৰতি বৈষম্যমূলক নীতি গ্ৰহণ কৰিব নোৱাৰিব। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সংবিধানত ৩২ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে সাংবিধানিক প্ৰতিকাৰৰ বিষয়ে উল্লেখ আছে। ৩২ নং অনুচ্ছেদ অনুযায়ী সংবিধানৰ ৩য় ভাগত উল্লেখ কৰা অধিকাৰসমূহ বলবৎ কৰাৰ কাৰণে কোনো নাগৰিকে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ বা আদেশ নাইবা লেখ যাৰ অন্তৰ্গত বন্দী প্ৰত্যক্ষীকৰণ পৰমাদেশ প্ৰতিষেধ অধিকাৰ পিছা আৰু উৎপ্ৰেক্ষণৰ দৰে লেখসমূহ পৰিব জাৰি কৰি সেই অধিকাৰসমূহ বলবৎ কৰাৰ ব্যৱস্থা কৰিব পাৰিব। ৩৩ অনুচ্ছেদ অনুযায়ী সেনা বাহিনী আদিৰ প্ৰতি প্ৰয়োগৰ ক্ষেত্ৰত সংবিধানৰ এই ভাগত উল্লেখ কৰা অধিকাৰসমূহৰ সালসলনি কৰিবলৈ কেন্দ্ৰীয় সংসদক ক্ষমতা প্ৰদান কৰা হৈছে। ৩৪ নং অনুচ্ছেদ অনুযায়ী যিকোনো অঞ্চলত সামৰিক আইন বলবৎ হৈ থকা কালত সংবিধানৰ এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰৰ ওপৰত সংসদে নিবন্ধন আনিব পাৰিব। ৩৫ নং অনুচ্ছেদ অনুযায়ী সংবিধানৰ এই ভাগৰ উপবন্ধসমূহক কাৰ্যকৰী কৰিবলৈ সংসদৰ বিধি প্ৰণয়নৰ ক্ষমতা থাকিব। মূল সংবিধানত ৩১ নং অনুচ্ছেদ অনুযায়ী সম্পত্তিৰ অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু এই সম্পত্তিৰ অধিকাৰক লৈ নানা ওজৰ আপত্তি আৰু মামলা মোকৰ্দমা হোৱাৰ পাছত ১৯৭৮ চনত সংবিধানৰ ৪৪তম সংশোধনীৰ দ্বাৰা ইয়াক নাইকিয়া কৰা হৈছে। অৱশ্যে সম্পত্তিৰ অধিকাৰ এতিয়াও আছে এটা সাধাৰণ অধিকাৰ হিচাপে। মৌলিক কৰ্তব্য মৌলিক অধিকাৰৰ লগত মৌলিক কৰ্তব্য জড়িত থকাটো স্বতঃসিদ্ধ কথা। ভাৰতৰ সংবিধান প্ৰণেতাসকলে সংবিধান প্ৰণয়নৰ সময়ত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা নাছিল,
কিন্তু 1977 চনৰ পৰা কাৰ্যকৰী হোৱা সংবিধানৰ 42তম সংশোধনী অধিনিয়ম অনুযায়ী চতুৰ্থ ভাগৰ 51 ক অনুচ্ছেদত 10টা মৌলিক কৰ্তব্য সংযোজন কৰা হয়। প্ৰথমতে, সংবিধান মানি চলা আৰু ইয়াৰ সকলো আদৰ্শ আৰু সংস্থা তথা ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক শ্ৰদ্ধা কৰা। দ্বিতীয়তে, স্বাধীনতাৰ বাবে কৰা আমাৰ ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা। তৃতীয়তে, ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা, তাক অক্ষুণ্ণ ৰখা। চতুৰ্থতে, দেশখনক ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা। পঞ্চমতে, ভাৰতৰ সকলো লোকৰ মাজত ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক অথবা সাম্প্ৰদায়িক অনৈক্য অতিক্ৰম কৰি সম্প্ৰীতি আৰু সামূহিক ভাতৃভাৱ বৃদ্ধি কৰা, নাৰীৰ মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা। ষষ্ঠতে, মিশ্ৰিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা। সপ্তমতে, বন, হ্ৰদ, নদী আৰু বন্য জীৱকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু তাৰ উন্নয়ন কৰা তথা সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াভাৱ ৰখা। অষ্টমতে, বৈজ্ঞানিক দৃষ্টিকোণ, মানৱতাবোধ আৰু অনুসন্ধিৎসু তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা। নৱমতে, ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা। দশমতে, ব্যক্তিগত আৰু সামূহিক কাম-কাজৰ সকলো ক্ষেত্ৰতে উৎকৰ্ষ সাধনৰ বাবে প্ৰয়োগ কৰা যাতে ৰাষ্ট্ৰই প্ৰযত্ন আৰু সফলতাৰ উচ্চতম পৰ্যায়লৈ আগুৱাই যায়। এই কৰ্তব্যসমূহ ন্যায়ালয়ৰ দ্বাৰা সাব্যস্ত কৰিবৰ বাবে কোনো ব্যৱস্থা নাই। এই মৌলিক কৰ্তব্যসমূহ অমান্য কৰিলে নাগৰিকে কেনেধৰণৰ শাস্তি পাব তাৰো কোনো উল্লেখ নাই। গতিকে এই কৰ্তব্যসমূহক কিছুমান বিমূৰ্ত ধাৰণা বুলি ক'ব পাৰি। কিন্তু 2002 চনৰ 86তম সংবিধান সংশোধনৰ জৰিয়তে 51 ক নং অনুচ্ছেদত 11 নতুনকৈ সংযোজন কৰা হয়। ফলশ্ৰুতিত বৰ্তমান মৌলিক কৰ্তব্য 11 বিধ হৈছে। অভিভাৱকসকলে তেওঁলোকৰ 6 বছৰৰ পৰা 14 বছৰ বয়সৰ শিশুসকলক শিক্ষা গ্ৰহণৰ সুবিধাৰ ব্যৱস্থা কৰা। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি কি? সংবিধানত নিৰ্দেশক নীতিৰ সংযোজন ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য। নিৰ্দেশক নীতিসমূহ হ'ল চৰকাৰৰ বাবে কিছুমান দিক নিৰ্ণায়ক নীতি, যিবিলাক অনুসৰণ আৰু কাৰ্যকৰণ কৰি চৰকাৰে ভাৰতবৰ্ষক পৰ্যায়ক্ৰমে অৰ্থনৈতিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ দ্বাৰা সমাজবাদী কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰাৰ লক্ষ্যৰ পিনে আগুৱাই লৈ যাব পাৰে। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ ভাৰতীয় সংবিধানৰ 4ৰ্থ ভাগত এই নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে। মুঠ 16টা অনুচ্ছেদত 36ৰ পৰা 51 নং এই নীতিসমূহ উল্লেখিত হৈছে। তাৰ প্ৰথম দুটাত অৱশ্যে ৰাষ্ট্ৰৰ ব্যাখ্যা, নিৰ্দেশক নীতিৰ সাংবিধানিক তাৎপৰ্যৰ বিষয়ে কোৱা হৈছে। নিৰ্দেশক নীতিসমূহক মৌলিক অধিকাৰৰ দৰে ভাগ ভাগ কৰি দেখুওৱা হোৱা নাই, কিন্তু এই নীতিসমূহৰ অন্তৰ্নিহিত উদ্দেশ্য উপলব্ধি কৰিবৰ বাবে নীতিসমূহক মুঠ 4টা ভাগত ভাগ কৰিব পৰা যায়, যেনে অৰ্থনৈতিক নীতি, গান্ধীবাদী নীতি, আন্তঃৰাষ্ট্ৰীয় নীতি আৰু অন্যান্য নীতি। প্ৰথমতে অৰ্থনৈতিক নীতি। সংবিধানৰ 38, 39, 41, 42 আৰু 43 নং অনুচ্ছেদসমূহত অৰ্থনৈতিক নীতি প্ৰতিফলিত হৈছে। সংবিধানৰ 38 নং অনুচ্ছেদ অনুযায়ী লোককল্যাণৰ উন্নতিৰ অৰ্থে চৰকাৰৰ দ্বাৰা সামাজিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ব আৰু জনসাধাৰণৰ মাজত আৰু বিভিন্ন ক্ষেত্ৰৰ মাজত আয়ৰ অসমতা আঁতৰ কৰিবৰ বাবে যত্ন কৰিব। 39 নং অনুচ্ছেদ অনুযায়ী জীৱিকাৰ উপায়ৰ বাবে পুৰুষ-মহিলা উভয়কে সমান সুবিধা কৰি দিয়া। সম্পদৰ সমবিতৰণ কৰা। ৰাষ্ট্ৰীয় সম্পদ আৰু উপাদানৰ উপায় যাতে সৰ্বসাধাৰণৰ আৰ্হিতে কেন্দ্ৰীভূত নহয়। পুৰুষ-মহিলাৰ উভয়ৰে একে কামৰ বাবে যাতে একে পাৰিশ্ৰমিক হয়। পুৰুষ-মহিলা সকলো শ্ৰমিকৰ স্বাস্থ্য আৰু শক্তিৰ আৰু ল'ৰা-ছোৱালীৰ
কোমলীয়া বয়সৰ যাতে অপব্যৱহাৰ নহয় আৰু তেওঁলোকক বলে নোৱাৰা কাম যাতে কৰিবলৈ বাধ্য কৰোৱা নহয়, শিশু বিকাশৰ পৰিৱেশ সৃষ্টি কৰি তেওঁলোকক যাতে শোষণ, নৈতিক আৰু আৰ্থিক অৱহেলাৰ পৰা ৰক্ষা কৰা হয়। আৰ্থিক বা আন কোনো নিৰ্যোগ্যতাৰ বাবে যাতে কোনো ব্যক্তি ন্যায় বিচাৰ পোৱাৰ পৰা বঞ্চিত নহয়। ৪১ নং অনুচ্ছেদ অনুযায়ী চৰকাৰে নিজৰ আৰ্থিক বৃদ্ধাৱস্থা, ৰুগ্নতা, বিকলাংগতা আৰু অনুচিত অভাৱৰ পৰা হাত সৰাৰ বাবে আৰ্থিক ব্যৱস্থা কৰি দিব। ৪২ নং অনুচ্ছেদ অনুযায়ী কামৰ ন্যায্য আৰু মানৱোচিত অৱস্থা সুনিশ্চিত কৰিবৰ বাবে আৰু প্ৰসূতি মংগলৰ বাবে চৰকাৰে ব্যৱস্থা কৰি দিব। ৪৩ নং অনুচ্ছেদ অনুযায়ী সকলো ধৰণৰ বনোৱাৰ উপযোগী মানৰ জীৱন নিৰ্বাহৰ আৰু মজুৰি ব্যৱস্থা কৰিব আৰু বিশেষকৈ গাঁও অঞ্চলত ব্যক্তিগত বা সমবায় উদ্যোগত কুটীৰ শিল্পৰ উন্নতিৰ ব্যৱস্থা কৰিব। গান্ধীবাদী নীতি সংবিধানৰ ৪০, ৪৩, ৪৬, ৪৭, ৪৮ অনুচ্ছেদসমূহত গান্ধীবাদী নীতি প্ৰতিফলিত হৈছে। ৪০ নং অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যই গাঁও পঞ্চায়ত সংগঠন কৰিবলৈ দিহা কৰিব আৰু সেইবোৰক স্বায়ত্তশাসনৰ গোট হিচাপে কাম কৰাৰ যোগ্য কৰিবলৈ যেনে ক্ষমতা প্ৰাধিকাৰৰ প্ৰয়োজন তাক প্ৰদান কৰিছে। ৪৩ ক অনুচ্ছেদ অনুযায়ী উদ্যোগ পৰিচালনাত কৰ্মীসকলৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। ৪৬ নং অনুচ্ছেদ অনুযায়ী অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকসকলৰ শিক্ষামূলক আৰু আৰ্থিক সম্বন্ধীয় উন্নতিৰ ব্যৱস্থা কৰিব লাগিব আৰু তেওঁলোকক সামাজিক অন্যায় আৰু শোষণৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব। ৪৭ নং অনুচ্ছেদ অনুযায়ী পৰিপুষ্টি আৰু জীৱন যাপনৰ মান উন্নীত কৰা, লোকস্বাস্থ্যৰ উন্নতি কৰা আৰু ৰাগিয়াল বস্তুৰ অপপ্ৰয়োগ কৰা বন্ধ কৰিব লাগিব। ৪৮ নং অনুচ্ছেদ অনুযায়ী কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰিব আৰু গোবধ বন্ধ কৰিব। ষষ্ঠতে চৰকাৰে পাৰিপাৰ্শ্বিক অৱস্থাৰ সংৰক্ষণ আৰু উন্নয়ন কৰিবলৈ তথা দেশৰ বন সম্পদ আৰু বন্যজীৱক ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিব। আন্তঃৰাষ্ট্ৰীয় নীতি সংবিধানৰ ৫১ নং অনুচ্ছেদত এই নীতি প্ৰতিফলিত হৈছে। ৫১ নং অনুচ্ছেদ অনুযায়ী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰসমূহৰ মাজত ন্যায্য সন্মানজনক সম্বন্ধ ৰক্ষা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় বিধি আৰু সন্ধিজনিত দায়িত্ববোধৰ প্ৰতি শ্ৰদ্ধা বঢ়াবলৈ মধ্যস্থতাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাত উৎসাহ দিবলৈ প্ৰয়াস কৰিব। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ ভেটি আৰু তাৰ প্ৰকৃতি সম্বন্ধে সুস্পষ্ট নিৰ্দেশ এই নীতিবোৰৰ মাজেৰে প্ৰতিফলিত হৈছে। এই নীতিবোৰ যে কাৰ্যকৰী কৰাৰ চেষ্টা কৰা হৈছে আৰু কিছু পৰিমাণে ফলৱতী হৈছে তাত কোনো সন্দেহ নাই। অন্যান্য নীতি সংবিধানৰ ৪৪, ৪৫, ৪৯ আৰু ৫০ নং অনুচ্ছেদত বিভিন্ন ধৰণৰ অন্যান্য নীতি প্ৰতিফলিত হৈছে। প্ৰথমতে ৪৪ নং অনুচ্ছেদ অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষত একেধৰণৰ দেৱানী বিধি গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছে। দ্বিতীয়তে ৪৫ নং অনুচ্ছেদ অনুযায়ী সংবিধানৰ আৰম্ভণিৰ পৰা ১০ বছৰৰ ভিতৰতে ১৪ বছৰৰ তলৰ সকলো ল'ৰা ছোৱালীৰ বাবে বিনা মাচুলে আৰু বাধ্যতামূলকভাৱে শিক্ষাদানৰ দিহা কৰিবলৈ চৰকাৰে প্ৰয়াস কৰিব। তৃতীয়তে ৪৯ নং অনুচ্ছেদ অনুযায়ী চৰকাৰে ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ স্মাৰক বা স্থান বা বস্তুবোৰ যথাবিহিত সংৰক্ষণৰ ব্যৱস্থা কৰিব। চতুৰ্থতে ৫০ নং অনুচ্ছেদ অনুযায়ী কাৰ্যপালিকা আৰু ন্যায়পালিকা পৃথক কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। নিৰ্দেশক নীতিৰ প্ৰয়োগ কি কি ক্ষেত্ৰত হৈছে তাৰ বাবে চাবা। প্ৰথমতে এই নীতিসমূহ অৰ্থনৈতিক দিশত বহু পৰিমাণে ৰূপায়িত হৈছে, যেনে বেংক জাতীয়কৰণ, বীমা জাতীয়কৰণ, গৰীবী হটাও কৰ্মসূচী, ইন্দিৰা গান্ধী কুৰিদফীয়া আঁচনি, জৱাহৰ ৰোজগাৰ আঁচনি,
আদি কৰ্মসূচী গ্ৰহণ কৰা হৈছে। লগতে পুৰুষ আৰু নাৰীৰ শ্ৰমিকৰ বাবে সমান পাৰিশ্ৰমিকৰ ব্যৱস্থা কৰা হৈছে। বেগাৰ শ্ৰমিক প্ৰথাৰ বিলোপৰ কৰ্মসূচী লোৱা হৈছে। শিশু শ্ৰমিক নিয়োগৰ ব্যৱস্থা বাতিল কৰাৰ চেষ্টাও কৰা হৈছে। দ্বিতীয়তে, শ্ৰমিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ কথা চিন্তা কৰি বিভিন্ন ব্যৱস্থা যেনে ভৱিষ্যনিধি বীমা পৰিকল্পনা, কল কাৰখানাত নিৰাপত্তামূলক আইন, সামাজিক নিৰাপত্তা আইন আদি কৰা হৈছে। তৃতীয়তে, কুটীৰ শিল্পৰ উন্নতিৰ বাবে চৰকাৰী প্ৰচেষ্টাত বিভিন্ন পৰিষদ গঠন কৰি দিয়া হৈছে। চতুৰ্থতে, তৃণমূল পৰ্যায়ত স্বায়ত্তশাসনৰ ভিত্তি হিচাপে বিভিন্ন পৰ্যায়ৰ পঞ্চায়তৰ ব্যৱস্থা কৰা হৈছে। পঞ্চমতে, শিক্ষাৰ ক্ষেত্ৰত 14 বছৰ বয়সলৈকে বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। কিছুমান ৰাজ্যত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে ছোৱালীৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থাও কৰা হৈছে। বৰ্তমান প্ৰাথমিক শিক্ষাক এটা মৌলিক অধিকাৰত পৰিণত কৰা হৈছে। ষষ্ঠতে, কৃষিৰ উন্নতি বিধানৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে। কৃষিক উদ্যোগত পৰিণত কৰাৰ ব্যৱস্থা কৰা হৈছে। সপ্তমতে, অনুন্নত পিছপৰা শ্ৰেণী, অনুসূচিত জাতি আৰু জনজাতিৰ সৰ্বাংগীন বিকাশৰ বাবে ব্যৱস্থা কৰা হৈছে। এই শ্ৰেণীৰ মানুহৰ বাবে সকলো ক্ষেত্ৰতে আৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অষ্টমতে, সংবিধানৰ 50 নং অনুচ্ছেদ অনুসৰি ৰাজ্যবোৰত বিচাৰ বিভাগক শাসন বিভাগৰ পৰা বেলেগ কৰা হৈছে। নৱমতে, জনস্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰা হৈছে। মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিৰ মাজৰ পাৰ্থক্যসমূহ। 4টা পাৰ্থক্য আহেই পৰীক্ষাত, তাৰ বাবে চাবা। প্ৰথমতে, মৌলিক অধিকাৰসমূহ বাধযোগ্য, কিন্তু নিৰ্দেশক নীতিসমূহ বাধযোগ্য নহয়। চৰকাৰে ব্যক্তিৰ মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে ব্যক্তিয়ে অধিকাৰ ৰক্ষণৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব পাৰে। ন্যায়ালয়ে এনে হস্তক্ষেপক অবৈধ বুলি ঘোষণা কৰি ব্যক্তিৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণ দিব পাৰে। কিন্তু নিৰ্দেশক নীতিসমূহ ভংগ কৰিলে, চৰকাৰে কাৰ্যকৰী নকৰিলে চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন জনাব নোৱাৰি। দ্বিতীয়তে, মৌলিক অধিকাৰৰ লগত নিৰ্দেশক নীতিৰ সংঘাত হ'লে মৌলিক অধিকাৰহে কাৰ্যকৰী হ'ব, নিৰ্দেশক নীতি নহয়। তৃতীয়তে, মৌলিক অধিকাৰ কাৰ্যকৰী কৰা চৰকাৰৰ বাবে বাধ্যতামূলক। ইয়াৰ বাবে কোনো বেলেগ আইন প্ৰণয়ন কৰি ল'ব নোৱাৰে। কিন্তু নিৰ্দেশক নীতি কাৰ্যকৰী কৰা চৰকাৰৰ বাবে বাধ্যতামূলক নহয়। চতুৰ্থতে, মৌলিক অধিকাৰৰ বিধিগত স্বীকৃতি আছে, কিন্তু নিৰ্দেশক নীতিৰ তেনে কোনো বিধিগত স্বীকৃতি নাই। পঞ্চমতে, মৌলিক অধিকাৰে চৰকাৰী কাৰ্যকলাপৰ ওপৰত কিছুমান বাধা নিষেধ আৰোপ কৰে, কিন্তু নিৰ্দেশক নীতি চৰকাৰৰ প্ৰতি কিছুমান নিৰ্দেশহে। নিৰ্দেশক নীতিয়ে চৰকাৰী কাৰ্যকলাপৰ ওপৰত কোনো নীতিগত বাধা আৰোপ কৰিব নোৱাৰে। এই নীতিয়ে চৰকাৰৰ ওপৰত কিছুমান দায়িত্ব আৰোপ কৰে।